মই বৰ্তমান আহিছোঁ যেহেতু ছাগলী কেইজনীমান পুহিছোঁ। এতিয়া ছাগলীজনী যিহেতু এৰাল দি থোৱা আছে, দুজনীমান জগিব, এৰাল দি থোৱা আছে, পথাৰতে এৰাল দি ৰাখিছোঁ। চাবলৈ আহিছোঁ এবাৰ যদি পাক খাইছে নেকি, কিবা হৈছে নেকি। ছাগলী জগিব আৰু জগিব আৰু আছে এইজনী আছে, এইজনী চৰি আছে, আৰু এইজনী এৰাল দি ৰখা আছে। এইও জগিব, এৰাল দি ৰাখিছোঁ, এইজনী এৰাল দি ৰখা হৈছে। সেই বগাজনী যিটো চৰি আছে, তাই পোৱালি দিলে, তাই পোৱালিটো এইটো শুই আছে, ধুনীয়াকৈ শুই আছে। এইটো আৰু তাৰ খাচী এটা আছে, খাচী কৰিছিলোঁ, এইটো খাচী পাক খাই আছে, দেখিছেনে? পাক খাই আছে, কেনেদৰে পাক খাই আছে, পাকটো খুলি দিব লাগিব। পাক খাই আছে। আৰু এজনী আছে, এইজনী মেলি থোৱা আছে, যিহেতু গোটেইকেইজনী পানীটোলৈ আঁতৰলৈ নাযায়, এইও জগিব সেইজনী। আৰু এটা খাচী আছে, এইটো খাচী কৰা হৈছে, এইটো এটা সেইটো সিহঁতি ঘাঁহ খাই আছে, অলপ ইফাল সিফাল কৰি দিব লাগিব। ৰাতিপুৱাই যিহেতু এৰাল দি ৰখা আছিলে, নহ'লে পেট নভৰিব সিহঁতৰ। এনেদৰে বৰ্তমান থৈ দিয়া আছে। এইটো পোৱালিটো আহিছে, দেখিছেনে? সেইটো ছাগলী পোৱালিটো আহিছে, এইটো মাকজনী সেই আঁতৰত চৰি আছে, সেইটো ইয়াতে আহিছে, এইটো মতা পোৱালি। সেয়া পথাৰত এনেদৰে এইবোৰ ধুনীয়াকৈ চৰি আছে। এইজনীয়ে লতা খাই আছে, সেইটো পোৱালিটো। চাওঁ, ছাগলী ব্যৱসায় যিহেতু এটা লাভজনক ব্যৱসায়, সেইকাৰণে এজনী দুজনীকৈ ছাগলী গোটাইছোঁ আৰু লৈছোঁ। সৰুকৈ এখন ফাৰ্মৰ নিচিনাকৈ মানে আৰম্ভ কৰিম বুলি ভাবিছোঁ। চাওঁ কিমান দূৰ সফল হ'ব পাৰোঁ, নাজানো। আৰু ছাগলীৰ সংখ্যা বঢ়াব লাগিব, সপোন আছে ছাগলী এখন ডাঙৰ ফাৰ্ম খোলাৰ। আপোনালোকেও আশীৰ্বাদ দিব। এইটো ছাগলীটো লতা খাইছিলে, লতা খাওঁতে এনেদৰে পাক খাই থাকিলে, সেইজনী ফচি গ'ল, লতা খাই ফচি গ'ল। এতিয়া এৰুৱাই দিব লাগিব। চাওঁ ৰ খাই গ'ল, সাৱধান লাগি আছে, যা যা যা। এনেকৈ লতা অলপ আনি দি দিছোঁ খাবৰ কাৰণে, গছত লতা এনেকৈ এইবিলাক। বাকী সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।